নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি আমি কোকৰাঝাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ফাইনেল পাব্লিকেশ্যন অফ ইলেক্ট'ৰেল ৰোল কৰিবলৈ লৈছোঁ। আমাৰ ইয়াত 5টা কনষ্টিটুৱেঞ্চিজ আছে, আপোনালোকে সকলোকে জানে। গোসাইগাঁও, দতমা ST, কোকৰাঝাৰ ST, বাউকুংগুৰি আৰু পৰ্বতঝৰা। মই সকলোকে অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ নাম অনলাইনত আছে আপোনালোকে চেক কৰিব পাৰে co.assam.nic.in, voters.eci.gov.in, voters হেল্পলাইন এপো আছে, আৰু অফলাইন যদি চেক কৰিবলৈ ইচ্ছা আছে তেন্তে ইলেকশ্যন ব্ৰাঞ্চত আপুনি চেক কৰিব পাৰে, বা নহ'লে আপোনাৰ নিজৰ BLO বুথ লেভেল অফিচাৰলৈ আপুনি চেক কৰিব পাৰে। আজি আপোনালোকৰ ওচৰত অকণমান মই গাইড দিছোঁ, চামাৰাইজ কৰি দিছোঁ আমাৰ ইলেক্ট'ৰেল ৰোলৰ মেইন চামাৰিটো। আমাৰ গোটেই 5টা ইলেক্ট'ৰেল কনষ্টিটুৱেঞ্চিজ, LAC কনষ্টিটুৱেঞ্চিজ আমি যদি চাওঁ, আমাৰ ইয়াত 3,50,365 মেইল ভোটাৰ্ছ আছে, আৰু 3,50,358 ফিমেল ভোটাৰ্ছ আছে, আৰু যদি আমি টোটেল মিলাই দিওঁ আমাৰ 7,728 ভোটাৰ্ছ আছে। গোসাইগাঁও LACত আমাৰ 57,983 মেইল, 57,605 ফিমেল, আৰু টোটেল আছে 1,15,589 ভোটাৰ্ছ। দতমা STত আমাৰ আছে 53,018 মেইল ভোটাৰ্ছ, 53,834 ফিমেল ভোটাৰ্ছ, আৰু টোটেল ভোটাৰ্ছ হৈছে আমাৰ 1,06,852। কোকৰাঝাৰ ST LACৰ আমাৰ আছে 70,631 মেইল ভোটাৰ্ছ, 73,367 ফিমেল ভোটাৰ্ছ, আৰু 1,44,000 টোটেল ইলেক্টৰ্ছ। বাউকুংগুৰিত আমাৰ আছে 80,712 মেইল ভোটাৰ্ছ, 81,404 ফিমেল ভোটাৰ্ছ, আৰু টোটেল ভোটাৰ্ছ মিলাই আছে 1,62,117। পৰ্বতঝৰা LACত আমাৰ আছে 88,000 মেইল ভোটাৰ্ছ, 84,148 ফিমেল ভোটাৰ্ছ, আৰু টোটেল মিলাই আমাৰ আছে 1,72,170 ভোটাৰ্ছ ইন পৰ্বতঝৰা কনষ্টিটুৱেঞ্চি, আৰু গোটেই মিলাই আমাৰ ইয়াত 7,728 ভোটাৰ্ছ আছে। ছাৰ্ভিচ ভোটাৰ্ছ আছে 2,970। আপোনালোকে জানে সকলোকে যে পলিং ষ্টেচনছ আমি যোৱাবাৰো আপোনালোকক কৈছিলোঁ 909 পলিং ষ্টেচনছ আছে আমাৰ ইয়াত। EROs 5জন, AEROs 36, BLO supervisors 91, আৰু টোটেল BLOs আমাৰ মিলাই 909। তো আপোনালোকে চেক কৰিব পাৰে, যদি অফলাইন লিষ্ট আপোনালোকে বিচাৰে নিজৰ BLOs পৰা আপোনালোকে চাব পাৰে। আৰু বহুতখিনি ডিটেইলছ আছে, সেইখিনি ডিটেইলছ আপোনালোকে আমাৰ ইলেকশ্যন অফিচাৰৰ পৰা কালেক্ট কৰিব পাৰে। বহুতখিনি মই নকওঁ, আমাৰ ইয়াত কিমান Form 6, Form 7 আমি একচেপ্ট কৰিছোঁ, Form 8 আমি কিমান একচেপ্ট কৰিছোঁ, আৰু এজ ৱাইজ আমাৰ কিমান ভোটাৰ্ছ আছে, মেল ফিমেল এজ ৱেল এজ থাৰ্ড জেণ্ডাৰ, সেইখিনি আপোনালোকক আমাৰ ইলেকশ্যন অফিচাৰে জনাই দিব। আৰু আমাৰ ইয়াত থাৰ্ড জেণ্ডাৰ এইবাৰ আমাৰ ইয়াত 5জন আছে, প্ৰত্যেক LAC পৰা এটা এক্সেপ্ট ফৰ দতমা, এণ্ড ফ্ৰম কোকৰাঝাৰ ST we have 2, গোসাইগাঁৱৰ পৰা এটা, বাউকুংগুৰি এটা, পৰ্বতঝৰা এটা, আৰু কোকৰাঝাৰ ST পৰা 2টা। So we have in total 5 voters of the third gender in কোকৰাঝাৰ election district. So ইমানখিনি আমাৰ চামাৰি হয়, আপোনালোকে ডিটেইলছ আৰু পাব। You can just check in the co.assam.nic.in. আৰু দিছ ইজ কোৱালিফাইং ডেট আমি এবাৰ লৈছোঁ 1st January 1/1/2025. So this will stay for now, এতিয়াৰ কাৰণে 1st January 2025 কোৱালিফাইং ডেটটো লৈ আমাৰ এইটো ফাইনেলটো থাকিব এতিয়াৰ কাৰণে। So আপোনালোকৰ যদি কিবা ডাউটছ আছে আপোনালোকে সুধিব পাৰে। থেংক ইউ।